ফাইনেলি ৰেডি যাব ওলাইছোঁ বস্তু এটা কিনিব বিয়াৰ গিফ্ট কিনিব যাব ওলাইছোঁ আৰু এতিয়া চাওঁ ক'ত যাওঁ দুধনৈ যোৱা হয় নে গোৱালপাৰা যোৱা হয় চাওঁ ক'ত যাওঁ লগৰ দাদা এজন আহি আছে দাদাৰ লগত যাম চাই লওঁ ক'ত কি পায় কি নাপায় কালি লগৰ এজনৰ বিয়া আছে সেয়েহে গিফ্টটো আজিয়ে আনি থওঁ কালি যিহেতু সময় নহ'ব আৰু এনিভাৰ্চাৰী গিফ্ট দিব লাগে এখন চালোঁ বাৰু এখন ৰাধা কৃষ্ণ ভাল লাগিছে তথাপিতো আৰু বোলে এইটো এটা এইটোতকৈ এইটো বেছি ভাল লাগিছে আৰু চব ফটো এভেইলেবল চব ফটো আৰু তেনেকুৱা এক্সাইটিং কি আছে কিনি আহি গ'লোঁ আমি ডাইৰেক্ট গ্ৰিজাৰৰ দোকানত কিহৰ গ্ৰিজাৰ এইটো কিহৰ হৈছে সুপ্ৰিমাছ 10 লিটাৰ ন দাদা 10 লিটাৰ আৰু বেলেগটো কি আছে বেলেগটো নাই বাৰু তেনেকুৱা এইটো এটা আছে এইটোতো বহুত ডাঙৰ আমাৰ বাজেট ইমান নাই না আছেচোন ভাই এক্টিভ এই মোবাইল চাওক কি মোবাইল টৰ্চ এইফালে টৰ্চ ডায়েল কৰি দিওঁ নেকি ফোনটো টিক আৰু ফাইনেলি আমাৰ গিজাৰ লোৱা কমপ্লিট গিজাৰ কি ল'লোঁ এইটো সুপ্ৰিমাছ দামটো কিবা এটা হ'ল আৰু নে কি দামটো নকওঁ আমি ৰিফিল নকৰোঁ এতিয়া নকওঁ আমি দামটো আচ্ছা ব্ৰেণ্ডটো আৰু গিজাৰ ল'লে দাদাৰ পৰা দোকানখনৰ নামটো কি কৰে দাদা এডভান্স ইলেক্ট্ৰনিক্স দুধনৈত আছে আৰু এতিয়া আমাৰ শৰ্মাতে চাই আছে কি ফ্ৰিজ এটা নেক্সট মানে ফ্ৰিজটো গম পাইছে আৰু বিয়াৰ গিফ্ট কিনি আহি এতিয়া ডাইৰেক্ট আহি গ'লোঁ গাড়ীত এইফালে আছে বিয়াৰ কাৰণে দৈ মাটিত টেকেলি প্লাষ্টিকৰ গামলা এনে কি বোলে বটল আৰু এতিয়া আমি আহি আছো আছে নাৰায়ণ পূজা সখীৰ বিয়া হয় মানে অলপমান নৰ্মেল টাইমৰ সখী লং ডিষ্টেন্সৰ সখী নহয় কেইদিন পিছত হয়তো লং ডিষ্টেন্সৰো হ'ব পাৰে এতিয়া যাওঁ সিহঁতৰ ঘৰত কেনেকুৱা কি পৰিস্থিতি চাওঁ পূজা আছে পূজাখন এটেণ্ড কৰোঁ তাৰপিছত কালিলৈ বিয়াখন এটেণ্ড কৰিম আৰু আপোনাৰ দাদা কওক মানে বিয়া বুলি আপোনাৰ কেনেকুৱা বুলি বহুত দিনৰ আশা এটা আছে ওকে আজি বিয়া বুলি বহুতে ভাল লাগি আছে আচ্ছা তো তাৰ কাৰণে অলপমান যিখিনি পাৰিছোঁ আমাৰ দ্বাৰা যিখিনি হৈছে সেইখিনি কৰি আছোঁ সময়ৰ অভাৱ তাৰ মাজতে কৰি আছোঁ এতিয়া গৈ আছোঁ পূজা আছে আজি দেখা যাওক নাৰায়ণ পূজা খাম নাৰায়ণ পূজা খাই লৈ তাৰ কালি বিয়া গতিকে সেইটো এটা কথা আৰু তাৰ বিয়াৰ কাৰণে ব্লগৰ যিহেতু ব্লগটো যদিও পিছত চাবহি বিয়াৰ কাৰণে আগতীয়া মানে শুভেচ্ছা থাকিল যুগ্ম জীৱনৰ নে কি জানো বহুত বেছি শুভেচ্ছা থাকিল প্ৰাঞ্জল তোৰ কাৰণে মানে তোৰ লগতে তোৰ সহধৰ্মিনী নামটোতো নাজানেই বাৰু নামটো পুৰবী আছিলে মই জানো আচ্ছা এয়া সখীয়াক সখীয়াকে গম পায় আৰু সখীয়াকে গম পাবই লাগিব বাৰু লগত কিছু সময় কটাওঁ আৰু বিয়া ঘৰ আহি পাই গ'লোঁ আহি এয়া এইফালে পেণ্ডেল বনি আছে কমপ্লিট হোৱা নাই আৰু চোতালত চলি আছে নাৰায়ণ পূজা আৰু ইয়াত দৰা এতিয়া বহি লওঁ আৰু এইটোৱে হ'ল কালি বিয়াৰ দৰা এতিয়া পূজা কমপ্লিট হৈ গ'ল নমস্কাৰ আৰে ক ঠাণ্ডা লাগছে নমস্কাৰ তোৰ আমি ব্লগৰ জৰিয়তে তোক বিয়া মানে আগতীয়া আহি জনাইছোঁ তইতো পিছত চাবি কইনাকো দেখাই দিবি আৰু আশা কৰিলোঁ মানে আৰু এটা ছাবস্ক্ৰাইবাৰ বাঢ়িব মোৰ হয় নাই তাৰ ক এতিয়া তোৰ মানে বিয়াৰ আগতীয়া সেইটো আগতীয়া অনুভৱটো কওঁ মানে বিয়াৰ আগতীয়া অনুভৱ
এতিয়াহে মই নতুনকৈ অনুভৱ এতিয়া আজি কি ক'ম মই ঠাণ্ডাত কপি আছো আজি মানে ঠাণ্ডাত কপি আছো ঠিক আছে তাকে অনুভৱটো সুধিলোঁ মই তাকে তাৰ মুখৰ কথা হ'ল নাই ইমান দিন সি বিয়া পাতিম বিয়াৰ অনুভৱ পোৱা এই পূজা মেইন মাল এইটো নাৰায়ণ পূজা মেইন মাল কওক কেতিয়া কওক তোমাৰ যিটো ভোজ মানে দেখি মোৰ ভাল লাগে যে দুটা না তিনিটা বিলাসীজন তুমি মাৰি দিলা মাৰি দিম কৃষ্ণক চিন্তি তিনিটা মাৰা বাৰু কিন্তু অহংকাৰ একেবাৰে নাই আমাৰ একেবাৰে অহংকাৰ নাই এতিয়া খাব লাগিব দুবাৰ খুজিম 3 বাৰ নিদিলে নকওঁ আৰু